নমস্কাৰ, আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেল এডুকেশ্যন ফৰ ইউলৈ স্বাগতম জনাইছোঁ। আজি আমি বুৰঞ্জী পাৰ্ট 4ৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। 1 নম্বৰ প্ৰশ্ন, বৰ্তমান শিৱসাগৰৰ ৰংঘৰটো কোনজন স্বৰ্গদেউৰ দিনত সজোৱা হৈছিল? শুদ্ধ উত্তৰ গ. প্ৰমত্ত সিংহৰ দিনত। 2 নম্বৰ প্ৰশ্ন, শিৱদৌল আৰু শিৱসাগৰ পুখুৰী কোনে খন্দাইছিল? শুদ্ধ উত্তৰ খ. শিৱসিংহৰ পত্নী ৰাণী অম্বিকা। 3 নম্বৰ প্ৰশ্ন, শিৱসাগৰৰ কাৰেংঘৰ কোনে সজাইছিল? শুদ্ধ উত্তৰ ক. ৰাজেশ্বৰ সিংহ। 4 নম্বৰ প্ৰশ্ন, জয়দৌল আৰু জয়সাগৰ পুখুৰী কোনে নিৰ্মাণ কৰিছিল? শুদ্ধ উত্তৰ খ. ৰুদ্ৰসিংহ। 5 নম্বৰ প্ৰশ্ন, কোনজন ৰজাৰ দিনত তলাতল ঘৰ নিৰ্মাণ কৰা হৈছিল? শুদ্ধ উত্তৰ খ. ৰাজেশ্বৰ সিংহ। 6 নম্বৰ প্ৰশ্ন, গুৱাহাটীৰ শুক্ৰেশ্বৰ মন্দিৰ কোনে নিৰ্মাণ কৰাইছিল? শুদ্ধ উত্তৰ ক. প্ৰমত্ত সিংহ। 7 নম্বৰ প্ৰশ্ন, ধোদৰ আলি আৰু উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰাইছিল? শুদ্ধ উত্তৰ গ. গদাধৰ সিংহ। 8 নম্বৰ প্ৰশ্ন, কামাখ্যা দেৱীৰ মন্দিৰ প্ৰথমে কোনে নিৰ্মাণ কৰিছিল? শুদ্ধ উত্তৰ খ. নৰকাসুৰ। 9 নম্বৰ প্ৰশ্ন, কাৰ দিনত হাজোত হয়গ্ৰীৱ মাধৱ মন্দিৰ নিৰ্মাণ কৰা হৈছিল? শুদ্ধ উত্তৰ ক. ৰঘুদেৱ। 10 নম্বৰ প্ৰশ্ন, পাঁচপীৰ দৰগাহ ক'ত অৱস্থিত? শুদ্ধ উত্তৰ খ. ধুবুৰীত। ভিডিঅ'টি চাই কেনে পালে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।